এভৰিৱান আজি আসলতে আমাৰ ঘৰলৈ আহিব মোৰ এগৰাকী বাল্য বন্ধু মই যে আগৰ এটা ভিডিঅ'ত কৈছিলোঁ বিস্মিতা বুলি যাৰ লগত মই চাইকেল চলাই যাওঁ আগতে ডান্স স্কুলৰ কাৰণে আজি আমাৰ ঘৰলৈ আহিব বিস্মিতা গতিকে আজি মই মোৰ মানে স্কুলৰ ফ্ৰেণ্ডক লগ পাম আমি একদম ক্লাছ 7 পৰা একেলগে পঢ়া বাল্য ভৱনত একেখন বেঞ্চতে বহা আচলতে তাই অহাৰ পিছত আমি কথাবোৰ ভালকৈ ক'ম দুজনী একেলগে ক'লে বেছি ভাল লাগিব আৰু আজি তাই অহাৰ কাৰণে মই ভাবিছোঁ যিহেতুকে মই কুকিং চেনেলৰ পৰা আৰম্ভ কৰিছোঁ আৰু বহুত দিন মই খানা একো বনোৱা নাই বহুত ৰিকুৱেষ্ট আহি আছিলে কিন্তু মই একো দিব পৰা নাই মই প্ৰেগনেঞ্চি পাই মানে লাষ্ট কেইমান্থৰ পৰা যিহেতুকে গেছৰ ওচৰত যাব নোৱাৰি গতিকে খানা চানা বনোৱা অকণমান বাদ দিছিলোঁ গতিকে আজি ভাবিছোঁ বহুত বিৰিয়ানী খোৱা নাই আজি খুব বিৰিয়ানী কথা ওলাই আছিলে সেইকাৰণে ভাবিলোঁ আজি ঘৰত বিৰিয়ানীকে বনাওঁ মোৰো ভাল লাগিব এনেও খাবলৈ মন যায়েই যেতিয়া গতিকে আজি বিৰিয়ানী বনাম আপোনালোকক মোৰ ফ্ৰেণ্ডৰ কাৰণে স্পেচিয়েল বিৰিয়ানী বনোৱা দেখাম আৰু চাইল্ডহুড ফ্ৰেণ্ড বিস্মিতাৰ লগত আপোনালোকক লগ পাম তাৰ আগতে বলক আমি নীৰক চাই লওঁগৈ কাৰণ তেখেতে আইতাকৰ লগত কথা পাতি একদম আইকে চিঞৰি গগন ফালিছে বলক আমি তাৰ আগতে নীৰক এবাৰ চাই লওঁগৈ তেওঁ আইতাকৰ সেইটো কি পজিশ্যন ডানলপিলত হৈ আছে তুমি ডানলপত কৈছা আইতাক নগুণাগতি কৰিছা ন মাকে মাতিলে দিগদাৰ কৰে তই বিচনাত নাইতো উঠাম তই বিচনাত আছ বুলি ভাবিছ নি ইজনী আইতাকৰ লগত খেলি আছে আৰু ইজনী আইতাকে বহি গোটেই একদম কাপোৰ ইস্ত্ৰি কৰিছে দেই আৰু তাই যিহেতুকে বহুত বছৰৰ পিছত আহিছে গতিকে আমাৰ ঘৰৰ অকণমান ৰাস্তাবোৰ বদলি হৈ গ'ল বাৰু ঘৰৰ হুলীয়াটোও বদলি গ'ল গতিকে অকণমান কনফিউজ হৈ গৈছে গতিকে ফোন কৰিছে এইখিনিতে ৰৈ আছে কিন্তু বিচাৰি পোৱা নাই গতিকে মই যাওঁ তাইক অকণমান আগবঢ়াই লৈ আহিব একদম আন্ধাৰৰ মাজত বাইদেউ আহি আছে আৰু মই একদম হাতীয়াই তাইক মানে নিমন্ত্ৰণ জনাইছো যে হাতীয় এইটোৱে আমাৰ ঘৰ আহা সোমাই কোন আহিছে মাহী তেখেত এনেও চেনি চম্পা ছোৱালী দেখিলে ধুনীয়া ছোৱালী দেখিলে তেখেত থাকেই চিন্তা নাই তাই একচুৱেলি বহুত বছৰ পিছত আহিছে ঘৰৰ হুলীয়া চিজ গতিকে একো চিনি পোৱা নাই এতিয়া পিতাই তাইক ঘৰ দেখাই আছে মই ৰুম চুমবোৰ দেখাই নিদিওঁ কাৰণ হোম টুৰটো দিবলৈ বাকী আছে গতিকে এতিয়া তাই চাই লওক মই আপোনালোকক আমাৰ ঘৰটোৰ বেলেগকৈ পিছত দেখাম আৰু সেইটোৱে হৈছে মোৰ ৰুম মই অথনিৰ পৰা আমি ৰখি আছোঁ হা বেলকে মই ৰেকৰ্ডিংটো টিপাই নিদিওঁ ৰেকৰ্ডিং নিদিবাকৈ আমি ধেৰ কিবা কিবি গাই গ'লোঁ এতিয়া মোৰ আকৌ ওলাব কি কৰা যায় বিৰিয়ানীৰ কাৰণে পিঁয়াজকেইটা সৰুকৈ কাটি লওঁ মই কাটি লওঁ পিছত আপোনালোকক দেখাম চ' ফাইনেলি চাহকাপ হ'ল আমি চাহকাপ খাই লওঁ আৰু তাই খুব ভাল স্পেনিছ হেৰি তাই স্পেনিছ টিচাৰ হয় হা কৈ দিছোঁ পুনে ইউনিভাৰ্চিটি ন ডিৱাই পাৰ্টি হেৰি তাই একচুৱেলি বাহিৰত যাবও চান্স পাইছিলে কিন্তু তেখেতে ইমান হেৰি নকৰিলে মইতো কৈছিলে যা জল্দি যা স্পেইন টেইন গ'লে তাই কাৰণে বহুত ভাল আছিলে মই কৈছোঁ যা তেতিয়া ময়ো তোৰ তালৈ ফুৰিবলৈ যাব পাৰিম কিন্তু বাইদেউ নাযায় আৰু মই অকণমান মোৰ কামতো আগবঢ়ো নহ'লে আমি লেকচাৰ মাৰি থাকিলে মোৰ কাম একো নহ'ব গৈ এই পিঁয়াজখিনি মই এনেকৈ সৰুকৈ কাটি লৈছোঁ এইখিনিতে মই ফ্ৰাই কৰি লওঁ তেওঁ মাহীয়েকৰ কোচত ধুনীয়াকৈ সোমাই আছে দেই আৰু এতিয়া হৈছে আমাৰ মাহীয়েকে তাৰ চুলিখিনি স্পাইকি বনাইছে স্পাইকি আৰু মই অকণমান ইফালেও লাগোংগৈ নহ'লে মোৰ বিৰিয়ানী আজি নামতে থাকিব আজি বিৰিয়ানী মানুহজনে বিৰিয়ানী বুলি কোৱাৰ লগে লগে একদম বিৰিয়ানী তেখেতে বৰ ভাল পায় গতিকে মই অকণমান লাগোংগৈ মাহীয়েক আৰু দেউতাকে অকণমান খেলাওক তেখেতক এতিয়া আচলতে মই কেমেৰামেন বনাইছোঁ বিস্মিতা মইতো এইটো উলিয়াইছোঁ নি কেনেবাকৈ তাই কৈছে এইটো ওলাই আছে ওলাব নালাগে ন সেইকাৰণে অকণমান চাইডে গৈছে মই ল'ৰালৈকে বিৰিয়ানীৰ কাৰণে দেখাই দিওঁ বিৰিয়ানীৰ কাৰণে মই লৈছোঁ ব্ৰইলাৰ চিকেন তাত দিম হালধি তাৰপিছত মই দিম দৈটো খুব বেছি পেলপেলীয়া হোৱাকৈ দিব নালাগে তাৰপিছত দিম অকণমান নিমখ
তাৰপিছত মই এতিয়া বিলাহী কাটি থৈছোঁ সেই বিলাহীখিনি ইয়াত দিম আৰু এইটো হৈছে জিঞ্জাৰ গাৰ্লিক পেষ্ট কেমেৰামেনক অকণমান কৈ দিম বুলি ভাবিছোঁ কেমেৰামেনে মানে হাঁহি উঠি গৈছেগৈ জিঞ্জাৰ গাৰ্লিক পেষ্টটো ঘৰত বনাই দিলে বেছি ভাল হয় কিন্তু তথাপিতো ইমান সময় নাই গতিকে মই কিনাই দি দিছোঁ 2 চামুচ তাৰপিছত দিম মই বিৰিয়ানী মছলা এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম আৰু লাষ্টত যিখিনি মই পিঁয়াজে ফ্ৰাই কৰি থৈছিলোঁ সেই পিঁয়াজখিনি অকণমান ইয়াৰ ওপৰত মই দি দিম এতিয়া এইখিনি 10 মিনিটৰ কাৰণে থাকক তেতিয়ালৈকে মই নীৰৰ মালিচ হৈ গ'ল মই তাইৰ কাপোৰখিনি সলাই আনো আৰু লেতেৰা কৰি থ'বলৈ মায়ে বকিব পিছফালে কাম কৰিছে গতিকে ঠিক কৰি আৰু তেখেতক মই খুৱাই দিলোঁ খুৱাই পেলাই আইতাকক ওচৰত দিছোঁ আইতাকৰ গালখন তেখেতে ধৰি আছে দেই এইটো আজি বেলেগ পজ দেই আইতাকৰ গালখনত ধৰি পেলাই তেখেতে তাই পিতা যেতিয়া আহে এভৰিটাইম বাল্যভৱনৰ পৰা আহিলে দে কৈ আছে মই বুজি পোৱা নতুন কেছটো কিনো হৈ আছে বাল্যভৱনৰ পৰা আহিছে তাৰমানে আমাৰ বাল্যভৱনৰ চুৱেটাৰটো এইটো কালাৰ আছিলে 12 বছৰ গোটেইকেইটা তাহাঁতৰ ঘৰত দুটাই আমাৰ ঘৰত তিনিটা চুৱেটাৰে কিনিলো দাদাৰটো মই কিন্তু মোৰটো ভণ্টিয়ে কিনে বায়ে ঘৰটো তাই ভাইটি বৰ গফ্টত আছিলে এতিয়াহে মই কেছটো বুজিলোঁ যে পিতাৰ চুৱেটাৰটো পিতাই কৈছে এইটো এইটো মায়ে কথা দেই মাৰ এটা বৈশিষ্ট্য আছে আচলতে পিতাৰ নাম আছিলে কলেজত এভৰি ইয়েৰ মায়ে পিতালে এটা চুৱেটাৰ গুঠে বেলেগ বেলেগ ডিজাইনৰ পিতাৰ সেইটো নাম আছে ন কোনোবা এবছৰ যদি কেনেবাকৈ থাকি যায় মানে কেইদিনমান দেৰি হৈ সোধে কি হ'ল বাইদেৱে চুৱেটাৰ নুগুঠিলে নেকি বাৰু এইবছৰ আৰু আমি এতিয়া প্লেন কৰি আছোঁ যদি চাইকেল দুখন পাওঁ কেনেবাকৈ তেতিয়াহ'লে আমি দুজনে কাৰোবাৰ যদি চাইকেল আছে যোৰহাটত প্লিজ জনাব দুখন চাইকেল লাগে আমাক যোৰহাট ঘূৰিবৰ কাৰণে যোৰহাটৰ টুৰ এটা কৰিম বুলি ভাবিছোঁ অভিয়াছলি ভিডিঅ' বনাম বাৰু আমি য'ত ঘূৰিছিলোঁ আগতে চাইকেল লৈ দুজনীয়ে প্লেন কৰিছোঁ চাইকেল লৈ ঘূৰিম বুলি কিন্তু চাইকেল পোৱা নাই গতিকে যোৰহাটত থকা যদি কোনোবা আছে যদি চাইকেল আছে প্লিজ কণ্টেক্ট কৰিব মোক চাইকেল দুখন লাগে প্লিজ আৰু উঠনি বা গালি খাই ফাইনেলি মই কৈ আছোঁ আহা শ্বুট কৰিবৰ কাৰণে নাহে মই অকলে চব শ্বুটিং কৰিবলগীয়া হৈছে কিন্তু মানুহটোৱে এতিয়া কষ্ট কৰিছে তেখেত বজাৰ কৰি মেলি এই কেৰাহী ধুই আছে দেই বিৰিয়ানী বনাবৰ কাৰণে সুধিলোঁ হা লং আৰু দালচেনি ক'ত আছে বুলি মায়ে ক'লে দালচেনি মাজত মই দালচেনি উলিয়ালোঁ মাক কৈছোঁ লং ক'ত মায়ে কৈছে দালচেনি তালখন পেলাই দে লংটো ওলাইছে মানে লংখিনি তলত আছে গতিকে মই এতিয়া চব উলিয়াব লাগিব আকৌ গৰম হ'ল গতিকে মই ইয়াত দিম গৰম কেৰাহীতে বহি দিওঁ এই বিস্মিতাই কৈছে পিছফালৰ পৰা গৰম কেৰাহীতে বহি দিওঁ বেয়া নহয় তাকে বহুৱাই দিওঁ নেকি একেলগে গৰম কেৰাহীখনটো যেতিয়া বহি দিয়ে কিমান ভাল লাগিব ন তাই মানে নকওঁ নাই মই এতিয়া অকণ শকত হ'লোঁ যে কেৰাহীখন চাইজটো অকণ সৰু মোৰ চাইজটো হ'ব কেৰাহীখন তাত দিম অকণমান ৰিফাইণ্ড অইল আৰু প্ৰথমতে মই আলুকেইটা ফ্ৰাই কৰি ল'ম মই বৰ বেছি লাগিব এতিয়া দি দিম চিকেনখিনি বগা কাপোৰ পিন্ধিলে সেইটোৱে দিগদাৰী আৰু আচলতে এনেকৈ আমি শ্বুটিং কৰোঁ এয়া লাইট লগাই লাইটৰ পোহৰ লগাই আৰু বাইদেৱে কৈছে থলুৱা অসমীয়া একদম দেই কমেণ্ট পাছ কৰি আছে এইখন মাৰি দিয়াৰ কাৰণে অভিয়াছলি মোৰ কাপোৰ অলৰেডি লেতেৰা আৰু লেতেৰা হোৱাটো মই নিবিচাৰোঁ গতিকে মই যিখন পাইছোঁ কাপোৰ সেইখন মাৰি দিছোঁ এপ্ৰনখন মই ক'ত আছে বিচাৰি নাপালোঁ আৰু মায়ে নীৰৱ ৰখি আছে সি শুই আছে গতিকে মই ডিষ্টাৰ্ব কৰিব বিচৰা নাই যি আছে তাকে দি কাম চলাওঁ থলুৱা যদি কোনোবাই কয় গোন্ধটো ভাল লাগিছে বুলি it's so aromatic I'm just dying you know very aromatic very nice চব নকলি এক্সপ্ৰেছন হা জলদি কৰ নহ'লে লাইটে চাইকে আজি কি অকল বিৰিয়ানী হ'ব ঠিক না স্যাৰ মোৰ কাৰণে পাল পাইছে তাই বিজয় শৰ্মা ছাৰৰ মানে অকণমান টেনশ্যন হৈ গৈছে যে আজি অকল বিৰিয়ানীয়ে বনিব নেকি কাৰণ পিতাই বিৰিয়ানী পোলাও এইবোৰ খাই একদম ভাল নাপায় পিতাই চিম্পল ভাত দাইল খাই বেছি ভাল পায় গতিকে তুমি চিন্তা নকৰিবা তোমাৰ সহজ আৰু বিৰিয়ানী মানে মোৰ মায়ে একদম আগতে যে মোৰ মানুহজনে কিন্তু বিৰিয়ানী নাখালে বেয়া পায় গতিকে তোমাৰ গৃহিণীৰে একদম ধুনীয়াকৈ তোমাৰ হেৰিয়ে বেটাৰ হাফে আগতে তোমাক চব বনাই মেলি আজৰি কৰি ৰখিছে সেয়া আনিছে গতিকে কিমান চিন্তা কৰে গিৰিয়েকবোৰৰ কাৰণে মই বৰ বেছি সময় গৈছোঁ পাৰিছোঁ শুকান চিকেনখিনি এতিয়া মই ইয়াত এটা
লেয়াৰ দি দিম আগতে তিয়াই থৈছিলোঁ গতিকে এটা লেয়াৰ দিম চাউলৰ আৰু এতিয়া আমি যিখিনি পিঁয়াজখিনি আগত ফ্ৰাই কৰি দিছিলোঁ সেই পিঁয়াজৰ এটা লেয়াৰ ওপৰত দি দিম আৰু অকণমান ঘিউ মই বহুত মৰমেৰে বনাইছোঁ অডিয়েঞ্চে মানে মোৰ মজাক উৰাই আছে আৰু মই বহুত মৰমেৰে বনাইছোঁ এনে আই হোপ কি ভাল ভাল হ'ব লাগে আৰু কিবা আছে নেকি বাৰু পাহৰিছোঁ নেকি বহুত দিন বনোৱা নাই গতিকে খালে গম পাই যাম খোৱা মানুহ এটা গম পাই যাব ভগৱানৰ নাম লৈ মাৰিম দুটা হৈছে আৰু বিৰিয়ানী ৰেডি এতিয়া আমাৰ বাইদেৱে খাই পেলাই ক'ব কেনেকুৱা বনিছে দেই এতিয়া মই ফাৰ্ষ্ট বাইটটো ল'বলৈ ওলাইছোঁ পাই বনোৱা কেনেকুৱা হৈছে Overacting. This is something. বিৰাট ভাল হৈছে বেয়া মৰিলে হ'ব ন সঁচাকৈ ভাল হৈছে বেয়া হ'লে ক'লো তথাপি বেছি চামথিং বুলিয়ে কৈছে ইজ নট বিৰিয়ানী ইয়েট ভাল হৈছে তামাম ভাল হৈছে সাংঘাতিক ভাল আমাৰ শৰ্মাদে থেংক ইউ আপুনি যাতে আৰু বনাই আৰু এতিয়া ভিডিঅ'টো অকণমান ষ্টপ কৰিব লাগিব কাৰণ মোৰ কেমেৰা পিছফালে থকা মানুহজনৰ লোভৰ পানী পৰি গৈছে তেওঁ বিৰিয়ানী খুব ভাল পায় গতিকে অকণমান সময় আমি কেমেৰা ষ্টপ কৰি বিৰিয়ানীখিনি খাই লওঁ আমি দেই আৰু এতিয়া আমি দুই বান্ধৱী বহিছোঁ অকণমান আড্ডা পিটিবৰ কাৰণে মই কৈছিলোঁ আমি স্কুলত একেলগে পঢ়া মই বাল্যভৱন জইন কৰিছিলোঁ ক্লাছ 7ত মানে তাৰ আগতে মই আছিলোঁ মামাহঁতৰ ঘৰত শিৱসাগৰত যোৰহাট আহিছোঁ ক্লাছ 7ত তেতিয়াৰ পৰাই আমি একেলগে পঢ়া মানে ইয়াত আমি জেবিটো একেলগে পঢ়িছিলোঁ হাই ছেকেণ্ডেৰী তাৰপিছত মই গুচি গ'লোঁ গুৱাহাটী তাইও গুচি গ'ল গুৱাহাটী মই পঢ়িছিলোঁ হেণ্ডিকত তাই পঢ়িছিলে কটনত তাৰপিছত খালি আমাৰ অকণমান দূৰ হৈ গৈছিলে মই গ'লোঁ বম্বেলৈ তাই গ'ল পুনেলৈ চ' তেতিয়াও বেছি দূৰ নাছিলে আমি আকৌ কানেকশ্যন হৈ গ'ল লগ পাই গ'লোঁ মাজতে কেইবছৰমান পোৱা নাছিলোঁ ন ফোনত মানে সদায় এইটো থাকেই বাৰু আই থিংক আমি প্ৰতিখন চহৰতে লগ পাইছোঁ প্ৰতিখন চহৰত অভিয়াছলি মই বম্বে থাকোঁতে বেংগলোৰ আৰু কিবা থাকিলে গুৱাহাটী আমি মাইচুৰো গৈছোঁ একেলগে মাইচুৰ ট্ৰিপ দেখুওৱা নহ'লেই বাৰু তেতিয়া মই ইউটিউব কৰা নাছিলোঁ আমি মাইচুৰ ট্ৰিপ এটাত গৈছিলোঁ তাই বেংগলোৰত মোৰ ঘৰত থকাকৈ আহিছিলে যিহেতুকে মোৰ তেখেতে আগতে বেংগলোৰত চাকৰি কৰিছিলে কৈছিলোঁ মই বিয়া হৈ বেংগলোৰলৈকে গৈছিলোঁ তাতে আছিলোঁ বহুত দিন তাৰপিছতে এতিয়া ইয়ালৈ শ্বিফ্ট কৰিছোঁ আৰু আমি আচলতে একেখন বেঞ্চতে বহা কিন্তু মনত আছেনে কিমান যে আগতে কাজিয়া পেচাল কৰিছিলোঁ ভাল লাগিছিলে তেতিয়া মানে আমি বহুতখিনি এনজয় কৰিছিলোঁ তাৰপিছত মানে সেইবোৰ দিন বেলেগ আৰু সেইবোৰ দিনবিলাকত আমি কোনো কাকো নাজানো ভৱিষ্যতে কি হ'ব কি নহ'ব আৰু মোৰ ওচৰত কিছুমান ফটো আছে মই যদি পাৰোঁ দেখাম বাল্যভৱনৰ ফটোখনে ক'ত জানো আমাৰ ডান্সৰ ফটোখন আছে জানো নাই আমি যে 50 ইয়াৰ্ছত আৰু এটা বস্তু হা আমি দুজনে খুব ভাল ডান্স কৰোঁ কিন্তু দেই তো আমি দুজনে একেলগে ডান্সো কৰিছিলোঁ চেল্ফ প্ৰক্লেইম মই কৈছোঁ মই নিজক ভাল পাওঁ তো মই নিজৰ কথা কওঁ yes we are আমি চবতে ভাল সেইটো আমি চব হেৰি নকৰিলে গুজৰাট ক'বলৈ গৈ আছো তাই একচুৱেলি ছাৰৰ ওচৰত আমি ডান্স শিকিছিলোঁ যোৰহাটৰ চবেই চিনি পাব তাই ক'লে মই বেছি ভাল পাম ছাৰৰ কথা দেউতাৰ নাম তৰুণ চন্দ্ৰ দত্ত আপোনালোকে সকলোৱে চাগে পাই চাগে তো ছাৰৰ ওচৰত আমি নাচ শিকিছিলোঁ আগতে আৰু ছাৰৰ লগতে আমি গুজৰাট গৈছিলোঁ ন মেহচানা গৈছিলোঁ দিল্লী গৈছিলোঁ আমি ডান্স কম্পিটিশ্যনৰ কাৰণে ইয়াতো বহুত নাচিছিলোঁ বাৰু আৰু যেতিয়া আমাৰ সেইটো অভাৰ আছিলে ড্ৰয়িং কম্পিটিশ্যন ড্ৰামা ডিবেট মনত আছে তই ইংলিছত মই হিন্দীত একেখন স্ক্ৰিপ্ট বহুত আমি বহুত হেৰি কৰিছিলোঁ কিবা কিবি আৰু পানীতে ডুবিছিলোঁ গৈ পেলাই আমি দুজনী এটা ৱাটাৰ পাৰ্কত লৈ গৈছিলে ওপৰৰ পৰা টিউবত আহিলোঁ কোনোবা পিছফালৰ পৰা আহি গ'ল আমি দুজনীয়ে তাই গপক জপিয়াই দিলে ময়ো হেৰি কৰিলোঁ চিবিক নাজানো ডুবি যি বক বক এনেকুৱা ৱাটাৰ পাৰ্কৰ কনচেপ্টটো খুব কম আছিল আমি দেখাই নাছিলোঁ ইণ্ডিয়াত চাগে এটাই আছিলে তেতিয়া আমি তাত গৈছিলোঁ তেতিয়া আমি মানে বিৰাট আৰু আমাৰ কাৰণে মানে এইটো নতুন বস্তু আৰু মই পুৰা ডুবি গৈছিলোঁ ময়ো ডুবি মানুহটোৱে এইটো চুলিটোৱে এনেকৈ টানি উলিয়াই আনিছিলে
আৰু ফাইনেলি আমাৰ ডিনাৰ চিনাৰ হৈ গ'ল চ' তাইক এতিয়া ঘৰত থ'বলৈ যাওঁ আমি এনেকুৱা ভাল লাগিছে মোৰ মহা ঠাণ্ডা লাগিছে গৈছে ভাল লাগিছে এতিয়া কথাটো হ'ল যে ইউ নিড এ ফ্ৰেণ্ড ইন লাইফ মানে সুখ অকল সুখতে লাগে যে ফ্ৰেণ্ড সেইটো নহয় দুখতো লাগে ইনফেক্ট আমি ভাল দিন বহুত দেখিছোঁ বেয়া দিন বহুত দেখিছোঁ একেলগে দেখিছোঁ একেলগে দেখিছোঁ মানে এতিয়া তাইৰ মই বেয়া দিনত মই তাইৰ লগত আছোঁ মোৰ বেয়া দিনত তাই মোৰ লগত আছে মানে আৰু ভাল দিনত হাতখন মানে থাকেই মানে টানি আনো মানে চিন্তা নকৰিবি মানে টানি আনো আৰু লাইফত এনেকুৱা এটা ফ্ৰেণ্ড চবকে লাগে যাৰ আপুনি সকলো কথা ডিছকাছ কৰিব পাৰে আৰু মানে এনেকুৱা এটা হয় যে যিকোনো চিটুৱেশ্যনত লাগিলে ফ্ৰেণ্ড কোনোবা এটা মানুহ কয় যে চিন্তা নকৰিবা মই আছোঁ তোমাৰ লগত চ' সুখে দুখে মানে সুখে জাজ নকৰে এই এনেকুৱা মানে উই আৰ জাষ্ট দেয়াৰ ফৰ ইচ আদাৰ আমি সুখে দুখে আমি যেতিয়া দাঁতি ৰান্ধিব আমাৰ কৰি যাব আৰু ঘূৰি আমি কেতিয়াও ইজনী সিজনীলৈ তেনেকৈ লাখুটি লৈ পেলাই থিয় দিব চেষ্টা কৰিম একদম আৰু থাকালৈকে আপোনালোকক দেখাই দিব চেষ্টা কৰিম গতিকে আজি আমি বহুত হাঁহি ফূৰ্তিৰে দিনটো পাৰ কৰিলোঁ মানে ভাল বিৰিয়ানী আৰু তাই ঘৰৰ পৰা ককাইকে ফোন কৰি আছে ইভিনিং টু ইভিনিং ককাইকে ফোন কৰি আছে এতিয়া গতিকে মোৰো ঘৰ শুই আছে নিৰ্মাইনা গতিকে নিৰ শুই থাকোঁতেই তাইক আমি ঘৰত থৈ আহোঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল লাগিলে যদি আমাৰ ফ্ৰেণ্ডশ্বিপটো ভাল লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব বাই বাই চলো